চেহনাজ ব্লগৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে। আৰু এইফালে মই ভাজি আছো চিকেন, মানে বিলাহী দি বনাম তৰকাৰী। সেইটো কাৰণে চিকেনখিনি আগতে ভাজি লৈছো। এয়া বিলাহীও কাটি থৈছো, বিলাহীখিনি পেষ্ট কৰি লম মিক্সিত। দিনটো ইমান ছুটি হৈছে, সেইটো কাৰণে সোনকালে বনালেহে হয়গে আৰু। ইফালে আবাই আকৌ ঘৰৰ পুখুৰীতে জাল মাৰিছিল, মাছ পিছে নাপালে। হ'লেও এয়া সৰু সৰু মাছ উঠিছিল, তাৰে এয়া বাচি আছে। বেটিও সমানে বহি লৈছে দাদুৱেকৰ লগত সৰু মাছ বিচৰাত। এয়া জলফাই লাগি আছে আমাৰ গছত। চিঙো বুলি আহিছিলোঁ, কিন্তু এই বহুত দূৰত আছে, এনেকৈ ছিঙিব নোৱাৰি। মই শিলিখা কেইটামানো লৈ লৈছোঁ। জলফাইও চাটনি বনাই খাওঁ। আনিলোঁ কেইটামান, পিহি লৈ ৰ'দত বহি খাই ভাল লাগে। এয়া হৈ গ'ল জলফাইৰ চাটনি। এনেদৰে পিহি খাই খুবেই ভাল লাগে। এয়া আমাক দি থৈ আহোঁ। তৰকাৰী বনালোঁ, তাৰপিছত ভাত পাতি থৈছোঁ, কিন্তু গেছটো এদাই হৈ গ'ল। এতিয়া তেওঁ আনিবলৈ গৈছে গেছ। তাৰপিছতে গেছ অনাৰ পিছতহে এতিয়া ভাত পাতিব পাৰিম আৰু। আজি ওলালোঁ অকণমান ফুৰি আহোঁগৈ বোলো ওচৰতে দেউতাহঁতৰ ঘৰত। তাতে বিয়াও পাতিলে, তাৰপাছত যোৱা হোৱাই নাই আচলতে। বিয়া হোৱা দিন হৈ গ'ল দেই। এইয়া আমাৰ বেটি ৰেডি হৈ গ'ল। বাই বাই কৈ দিয়া। ইমান বাই বাই। ভালনে সোধা চবকে? ভাল। আলহী ঘৰত পিছে ভিডিঅ' কৰা নহ'লে, অকণমান বেটিকে দেখালোঁ। আহি দেখিছোঁহি আবাই বজাৰৰ পৰা এয়া পাচলি আনি থৈছে। আৰু আজি হৈছে নেক্সট ডে'। আমি চাই আছোঁ ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়াৰ ফাইনেল খেল। কোন জিকিব আজি কৈ দিয়াচোন। অঁ, কি ইণ্ডিয়া জিকিব? অঁ, এইফালে দেখিছেনে গোটেই চফা কুচনবোৰ মই ঠিক কৰোঁ। বেটিয়ে সদায় এনেকুৱাই কৰে, তাই নমাই লয়, চফাৰ পৰাও নমাই লৈ তাই তেনেকৈ খেলি থাকে। ধূলি চাহ খাবলৈ এয়া আমাৰ স্পেচিয়েল বনাইছে আজি মিঠা পোলাও। মই নাজানো বনাবলৈ দেই, আমাৰহে বনাইছে। পিছে মই এনেই অকণমান লৰাই দিছোঁ আৰু। এয়া ৰেডি হৈ গ'ল। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল, লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।